কিন্তু আমাৰ যোৰহাটৰ ল'ৰাবিলাক বিৰাট স্মাৰ্ট হয়নে বিৰাট স্মাৰ্ট আমাৰ ল'ৰাবিলাকে জানে যে পৰপৰ ধুনীয়া যিয়ে নহওক হয়নে এনেই ধুনীয়া জাতি নালাগে সন্মুখত কিন্তু নিজৰ জনীকে ধুনীয়া বুলি ক'ব হয়নে নহয় সকলোৱে জানে আৰু যে মূৰৰ চুলি গোটেইকেইডাল যাব হয়নে ঐ পৰতৰ ধুনীয়া
আমাৰ যোৰহাটৰ ছোৱালী ধুনীয়া বুলি নাম আছেনে নাই? আমাৰ যোৰহাটৰ ছোৱালী ধুনীয়া কম নহয় হয়নে? কিন্তু এইখিনিতে কথা এটা আছে। এতিয়া আজিকালি ছোৱালীবিলাকে কি কৰে, ইনষ্টাগ্ৰামত ধুনীয়া ধুনীয়া ফিল্টাৰ লগোৱা ল'ৰাবিলাক পটককৈ দেখি পচন্দ কৰি পেলাই নহয়, কিন্তু লাগে তাতে গণ্ডগোল। গুচি যায়, মনে মিলে গুচি গ'ল, পিছত ঘৰত গৈ দেখেগৈ কি এই বোলে চালেদি পানীহে পৰে হয়নে? দেখিলে অকণমান হাত চাপৰিত গাব পাৰিম নেকি বাৰু? আমাৰ দাদাসকলে পিছত বুজাব, ঠিক আছে? এইফালে হাত চাপৰিব কি হ'ল? আমাৰ মঞ্চত থকা দাদাসকলে ভালকে জানিব হয় নাই দাদা? এই বোলো এই বতলৰে টুপি দিয়া, এই বোলো দেহাতি বুঢ়িল শীতল। এই পিছে শীতল হয়নে গা একদম গৰম উঠি যায়? হা, কোনটো হয় বাৰু? বিহু Thank you.
সকলোলৈকে বহুত বহুত ধন্যবাদ কেৱল আপোনালোকে যিটো জোচ দিলে ন তাৰ কাৰণেহে গান গাব পাৰিলোঁ আচলতে বহুত বহুত ধন্যবাদ আৰু আমাৰ সমূহ উদ্যোক্তালৈ আমাৰ দেবুদা দাদুদা আমাৰ সাৰংগদা সকলোলৈকে আৰু বহুত বহুত ধন্যবাদ আৰু আমাৰ সাৰংগদা ক'ত গ'ল বাৰু মঞ্চত যদি